हेलो एवरीवन की खबर सकलो भाले आছেনে मोर एया मात শুনিছেই নহয় सर्दी লাগি একেবাৰে অৱস্থা বেয়া হৈ আছে তো ভিডিওটো কৰা 3-4 দিন মানে হল আপলোড কৰাহে হোৱা নাই মই ভয়েস ওভাৰটো কৰা নাছিলো তো আজি ভাবিলো মাতটো ভঙা হলেও ভয়েস ওভাৰটো কৰি দিও ভিডিওটো শেয়াৰ কৰিব লাগিব তো আজি মই লৈ আহিছো কচুৰ লগত পৰ্কৰ এটা ৰেচিপি আশা কৰিছো ভিডিওটো চাই সকলোৱে ভালেই পাব আৰু শেষলৈকে চাই থাকিব দেই এয়া এতিয়া আমাৰ দোকানত দাদাই কাটি আছে পৰ্ক তো দেউতাক আৰু জীয়েকৰ কাৰণে লৈছে বহুত বেছিও লোৱা নাই মইতো নাখাওৱে কেতিয়াবা খাও অৱশ্যে নোখোৱা নহয় কিন্তু আজি কচুৰ লগত বনাব যে মোৰ গাটো ভাল নহয় সেইকাৰণে আজি হাজবেণ্ডেহে বনাব দেই তো দেউতাক আৰু জীয়েকৰ কাৰণে এয়া আনিলে বেছি নহয় মাংস এখিনি তো মই ধুই মেলি ধুনীয়াকৈ চাফা কৰি দিলোঁ মাংসখিনি তাৰপিছতে এয়া কচু থুৰখিনি বাৰীৰে কচু থুৰ তো মই ধুনীয়াকৈ কাটি মেলি ৰেডি কৰি দিছোঁ আজি এনেকৈ সৰু সৰুকৈ কাটি আপোনালোকে ডাইৰেক্টও দি দিব পাৰে মানে বইল নকৰাকৈ মই কিন্তু বইল কৰি ল'ম বইল কৰি পানীটো পেলাই দিম নহ'লে খজুৱাব বুলি ভয় লাগে এতিয়া পানী ধোৱা যে বাৰিষাৰ দিনত তো আৰু এয়া মই পিঁয়াজ আৰু আলুখিনিও কাটি ৰেডি কৰি দিলোঁ আদা নহৰু পিঁয়াজ সকলোবিলাক কাটি পেলাই ৰেডি কৰি দিছোঁ ধুনীয়াকৈ তাৰপিছতে এয়া কচুখিনি এতিয়া বইল হ'ব দিম তো এতিয়া কেৰাহীত এয়া অলপ পানী দি কচুখিনি বইল হ'ব দিছোঁ তো এনেকৈ লৰাই দি পেলাই অলপ সময় ঢাকি থৈ দিম 10-15 মিনিটমানত হৈ যাব আৰু তাৰপিছতে কচুখিনি বইল হয় মানে মই এয়া নহৰু আদা জলকীয়া এইখিনি মিক্সিত পিচি দিম তো এইখিনিও কাটি মেলি ৰেডি কৰি লৈছোঁ ধুনীয়াকৈ তাৰপৰা এয়া এফালে কচু হৈয়ে গ'ল আৰু দেখিছেনে কি ধুনীয়াকৈ বইল হৈছে 10-15 মিনিটত হৈয়ে যায় আৰু বইল তো এয়া এইখিনি একদম কি ধুনীয়াকৈ বইল হৈ গ'ল তো এয়া কেৰাহী গৰম হ'লত তেল দি দিলে তাৰপিছতে এতিয়া ইয়াত পিঁয়াজ দিব পিঁয়াজ দি পেলাই অলপ সময় ভাজি থাকিব তো 5 মিনিটমান মিডিয়াম ফ্লেমত ভাজিব ৰঙা নোহোৱালৈকে তো পিঁয়াজখিনি অলপ ৰঙা হ'লেহে ভাল লাগে মাংসৰ কালাৰটো ধুনীয়া হয় তাৰপিছতে এয়া নহৰু আদা জলকীয়া গৰম মছলা মিট মছলা চিকেন মছলা সবখিনি দি পেলাই ৰেড চিলিও দিছে যি মছলা দিওঁ আৰু আমি সেইটো নিজৰ চইচ মছলা কোনে কি খায় তো সেইখিনি দি এনেকৈ অলপ সময় মছলাখিনি দিয়াৰ পিছত ঢাকি থৈ দিলে তাৰপিছতে এয়া দেখিছেই নহয় পানীখিনি বহুত শুকাই গৈছে অলপ সময় এনেকৈ লৰাই থাকিলেই হ'ল আৰু ঢাকোন দিব নালাগে আৰু অলপ সময় এনেকৈ ভাজি লৈ তাৰপিছতে মাংসখিনি এড কৰিব লাগিব অলপমান মছলাখিনি তলত লগাৰ দৰে হৈছেই তো এতিয়া ইয়াতে এয়া মাংসখিনি এড কৰি দিলে মাংসখিনি দি এতিয়া ভালকৈ লৰাই থাকিলেই হ'ল আৰু অলপ সময় লৰাই এনেকৈ ভাজি তাৰপিছতে আলু এড কৰিব লাগিব ইয়াতে আলুখিনিও লগতে দি দিলে হ'ল নহ'লে আলুটো সোনকালে নিসিজিব তো এয়া আলুখিনিও দি দিছে দি পেলাই এতিয়া আলুখিনিও ভালকৈ এনেকৈ মছলা আৰু মাংসৰ লগত মিলাই পেলাই 5 মিনিটমান সময় এনেকৈ লৰাই থাকি পেলাই তাৰপিছতে আমি ঢাকোন দি থৈ দিম তো এতিয়া এয়া ঢাকোন দি থৈ দিছে এনেকৈ তাৰপিছতে 10-15 মিনিট যোৱাৰ পিছত আৰু অলপমান ভাজা হোৱা যেন পালত আকৌ এবাৰ লৰাই দিছে নহ'লে তলত লাগি যাব আৰু গেছৰ ফ্লেমটো মিডিয়াম কৰি থৈছে বেছি হাই ফ্লেমো নহয় আৰু একেবাৰে লও নহয় তো এয়া অলপ সময় তো পিছত এয়া দেখিছেই নহয় শুকাই গৈছে তো অলপ এনেকৈ লৰাই আছে তাৰপিছতে ইয়াতে এতিয়া বইল কৰি থোৱা কচুখিনি এড কৰিব তো এয়া এতিয়া কচুখিনি ইয়াতে এড কৰি দিলে দি পেলাই এতিয়া কচুখিনি অলপ ভালকৈ ভাঙি পেলাই ভাজি দিব যাতে কচুৰ চিনে নাথাকে ভালকৈ ভাঙি নিদিলে পিছত কচুখিনি তাৰ লগত মিলি নাযায় সেইকাৰণে তো এয়া দেখিছেনে এনেকৈ ধুনীয়াকৈ ভাঙি পেলাই কচুখিনি এনেকৈ মিলাই দিছে মাংসৰ লগত তো আলুখিনি ভাঙি দিয়া নাই ইচ্ছা কৰিলে আলুখিনিও আপোনালোকে ভাঙি দিব পাৰে তো এয়া এতিয়া পূৰা শুকাই গৈছে একদম পূৰা মাংসৰ লগত কচু দিয়াৰ চিনেই নাই দেখিছে নহয় তো আৰু 10-15 মিনিটমান পিছত 15 মিনিট নালাগে 10 মিনিটমান পিছতে এয়া পৰ্ক ৰেডিয়ে হৈ যাব আৰু অলপ সময় ঢাকোন দি থৈ দিব তাৰপিছত 5 মিনিটমান পিছত এয়া দেখিছে নহয় তো এয়া এইখিনি এবাৰ হৈ গৈছে ইয়াতে এতিয়া অলপ পানী এড কৰিব লাগিব বস্তুটো মানে অলপ চব্জি টাইপ হ'ব লাগে আৰু বেছি পানীও দিব নালাগে তো এইটো শুকান হ'লেহে খাই ভাল লাগে তো এয়া এইখিনি এতিয়া ইয়াতে অলপমান পানী 1 গিলাচৰ জোখেৰে পানী দিছে বহুত বেছিও দিয়া নাই পানীখিনি এড কৰি এতিয়া উতল আহিব দিব 2 মিনিটমান পিছতে মানে ৰেডিয়ে হৈ যাব আৰু ভালকৈ উতল অহাৰ পিছত তো এয়া ঢাকি থৈ দিলে
তো এয়া এতিয়া দেখিছেনে 2 মিনিটমান উতল আহিব দিয়াৰ পিছত হৈয়ে গ'ল আৰু ইয়াতে দিয়া পানীখিনিও গৰম পানী আছিলে। গৰম পানী দিব লাগে, তেতিয়া টেষ্টটো ভাল হয় বোলে। মই সেইটো কথা কোৱাই নহ'লে। আৰু ইয়াতে আলুটো অপশ্যনেল হয়, আপোনালোকে ইচ্ছা কৰিলে আলু দিবও পাৰে, নিদিবও পাৰে, আৰু ইচ্ছা কৰিলে বিলাহীও দি দিব পাৰে। তো এয়া দেখিছেনে কালাৰ ইমান ধুনীয়া আহিছে নহয়, খাবলৈ মোৰ মনেই গৈছে, কিন্তু কি হ'ব, মইতো এতিয়া খাব নোৱাৰোঁ, ইমান কাহ হৈ আছে। তো বেলেগ এদিন ট্ৰাই কৰি চাব লাগিব। তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আৰু আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন এনেকৈ কচুৰ লগত পৰ্ক বনাই। তো এয়া এতিয়া আমাৰ কচুৰ লগত পৰ্ক ৰেডি হৈ গ'ল। আৰু ভিডিঅ'টো শেষলৈকে চাই থকা সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। এনেকৈ মোৰ ভিডিঅ'বোৰ চাই গৈ থাকিব, মই দি থাকিম নতুন নতুন ভিডিঅ'। আৰু এইখন থালি মোৰ ছোৱালীজনীক মই ৰেডি কৰি দিলোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। পৰ্ক দিলোঁ, অলপমান দালি দিছোঁ, ভাত, আৰু এয়া অলপ খৰিচা দিলোঁ, আৰু 1 পিচ নেমু। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আকৌ এবাৰ কৈছোঁ, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আকৌ নতুনকৈ চাই থকাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো টিপি দিব, তেতিয়াহে মোৰ ভিডিঅ'ৰ নতুন নতুন ন'টিফিকেশ্যনবোৰ পাই থাকিব। আজিলৈ আহিলোঁ, বাই বাই। আকৌ আহিম এটা নতুন ভিডিঅ' লৈ।